ত্ৰেতা যুগত যিদৰে অধৰ্মী ৰাৱণ আৰু দাপৰ যুগত অধৰ্মী কংসই আতংকৰ সৃষ্টি কৰিছিল, ঠিক তেনেদৰে তাতোতকৈ ভয়ানক ৰাক্ষস কালিপুৰুষৰ জন্ম কলি যুগত হ'ব। কলি যুগৰ এই ৰাক্ষসক বধ কৰিবলৈ ভগৱান বিষ্ণুৱে কল্কি অৱতাৰ ল'ব আৰু কালিপুৰুষক বধ কৰাত ত্ৰেতা আৰু দাপৰ যুগৰ বহুতো অমৰ মহাপুৰুষে কল্কি ভগৱানক সহায় কৰিব। তাৰ বাহিৰেও আমাৰ পৃথিৱীত বহুতো শক্তিশালী অস্ত্ৰ আছে, যিবোৰ কল্কি ভগৱানে ধাৰণ কৰি কলিপুৰুষক বধ কৰি আকৌ এবাৰ পুনৰ ধৰ্মৰ স্থাপন কৰিব। প্ৰিয় দৰ্শকসকল, আহকচোন সকলোৱে মিলি জানো কল্কি অৱতাৰত ভগৱানে ধাৰণ কৰিবলগীয়া অস্ত্ৰকেইখনৰ বিষয়ে। সুদৰ্শন চক্ৰ। দৰ্শকসকল, ভগৱান বিষ্ণুক মহাদেৱে সৃষ্টিৰ কল্যাণৰ কাৰণে সুদৰ্শন চক্ৰ দিছিল আৰু তেতিয়াৰ পৰাই ভগৱান বিষ্ণুৰ লগত সদায় সুদৰ্শন চক্ৰ দেখা যায়। এই সুদৰ্শন চক্ৰ ব্ৰহ্মা অস্ত্ৰৰ সমান শক্তিশালী। তথাপিও কিন্তু সুদৰ্শন চক্ৰ ব্ৰহ্মা অস্ত্ৰৰ দৰে ধ্বংসৰ কাৰক নহয়। ইয়াৰ প্ৰয়োগ কেৱল অতি আৱশ্যক হ'লেহে কৰা হয়, কাৰণ এই সুদৰ্শন চক্ৰ এবাৰ এৰাৰ পাছত শত্ৰুক বধ কৰিহে এৰে। জানিব পৰা মতে বিশ্বকৰ্মাই সূৰ্যৰ অভেদ্য ছাইৰে সুদৰ্শন চক্ৰৰ নিৰ্মাণ কৰিছিল। ভৱিষ্য পুৰাণৰ মতে সুদৰ্শন চক্ৰ ভগৱান বিষ্ণু বা তেওঁ অৱতাৰৰ বাহিৰে আন কোনোৱে ধৰি ৰাখিব নোৱাৰে। সেইকাৰণে শ্ৰীকৃষ্ণই যেতিয়া নিজৰ শৰীৰ ত্যাগ কৰিলে, তেতিয়া সুদৰ্শন চক্ৰ তেওঁ আঙুলিৰ পৰা ওলাই মাটিৰ তলত সোমাই গ'ল। কিন্তু যেতিয়া কলি যুগত পাপৰ সীমা পাৰ হ'ব, তেতিয়া পৃথিৱীৰ গৰ্ভৰ পৰা সুদৰ্শন চক্ৰ ওলাই পুনৰ ভগৱান বিষ্ণুৰ অৱতাৰ কল্কিৰ আঙুলিলৈ আহিব আৰু তেতিয়া কল্কি ভগৱানে সুদৰ্শন চক্ৰৰে অধৰ্মীক বধ কৰিব। দেৱদত্ত ঘোঁৰা। ভৱিষ্য পুৰাণৰ মতে কলি যুগত যেতিয়া অধিক পাপ হ'ব, তেতিয়া পাপীক বধ কৰিবৰ বাবে ভগৱান বিষ্ণুৰ দশম আৰু শেষ অৱতাৰ কল্কি ভগৱানে এটা ঘোঁৰাত উঠি অসুৰক বধ কৰিব। তেওঁৰ সেই ঘোঁৰাটোৰ নাম দেৱদত্ত হ'ব আৰু এই ঘোঁৰাটো বহুত বেছি শক্তিশালী হ'ব। দেৱদত্তৰ সহায়ত কল্কি ভগৱানে পাপীসকলক বধ কৰিব আৰু সাধু সন্ত আৰু শুদ্ধ মনৰ মানুহবোৰৰ ৰক্ষা কৰিব। যেতিয়া ভগৱান কল্কিয়ে দেৱদত্ত নামৰ ঘোঁৰাত উঠি অস্ত্ৰৰে পাপীসকলক বধ কৰিব, সেই সময়তে সত্য যুগৰ আৰম্ভণি হ'ব। কৰ্ণৰ কবচ আৰু কুণ্ডল। দৰ্শকসকল, জানিব পৰা মতে দেৱৰাজ ইন্দ্ৰই কৰ্ণৰ কবচ আৰু কুণ্ডল সৰগলৈ নিব নোৱাৰিলে, কাৰণ ইন্দ্ৰদেৱে সেয়া ছলপূৰ্বকভাৱে প্ৰাপ্ত কৰিছিল। সেইকাৰণে ইন্দ্ৰদেৱে পৃথিৱীতে নদীৰ কাষত এটা সুৰক্ষিত স্থানত কবচ আৰু কুণ্ডল লুকুৱাই ৰাখিছিল। এইবোৰ যেতিয়া চন্দ্ৰদেৱে দেখিলে, তেতিয়া চন্দ্ৰদেৱে সেই কবচ আৰু কুণ্ডল লৈ পলাব বিচাৰিছিল, কিন্তু চন্দ্ৰদেৱক সমুদ্ৰদেৱে কবচ আৰু কুণ্ডল নিবলৈ মানা কৰিলে আৰু সেই দিনাৰ পৰাই চন্দ্ৰদেৱ আৰু সমুদ্ৰদেৱ দুয়োজনে মিলি কবচ আৰু কুণ্ডলৰ ৰক্ষা কৰে। জানিবলৈ পোৱা মতে এই কবচ আৰু কুণ্ডল পুৰীৰ ওচৰৰ কৌৰ্ণাক নামৰ ঠাইত লুকুৱাই ৰাখিছে আৰু তক্ষক সাপে ইয়াৰ ৰক্ষা কৰে। কোনোৱে ইয়াক প্ৰাপ্ত কৰিব নোৱাৰে, কাৰণ এই কবচ আৰু কুণ্ডল যদি কাৰোবাৰ হাতত লাগে, তেতিয়া তেওঁ তাৰ বেয়া উপয়োগ কৰিব। যেতিয়া ভগৱান কল্কিৰ জন্ম হ'ব, তেতিয়া তেওঁ সেই ঠাইৰ পৰা কবচ আৰু কুণ্ডল উলিয়াই ধাৰণ কৰিব। এই কবচ আৰু কুণ্ডলে কলি যুগৰ শেষত যুদ্ধত কল্কি ভগৱানক কলি পুৰুষৰ সকলো শক্তিশালী প্ৰহাৰৰ পৰা ৰক্ষা কৰিব। ব্ৰহ্ম পদাৰ্থ। দৰ্শকসকল, শ্ৰীকৃষ্ণই যেতিয়া নিজৰ শৰীৰ ত্যাগ কৰিলে, তেতিয়া পাণ্ডৱে তেওঁৰ অন্তিম সৎকাৰ কৰিছিল, য'ত তেওঁৰ শৰীৰটোহে জ্বলিছিল, কিন্তু তেওঁৰ হৃদয় জ্বলা নাছিল। তেওঁৰ সেই হৃদয় আজিও জগন্নাথ মন্দিৰত আছে। তেওঁৰ এই হৃদয়ক ব্ৰহ্ম পদাৰ্থ বুলি কোৱা হয়। প্ৰতি বছৰে যেতিয়া জগন্নাথ ভগৱানৰ মূৰ্তি সলোৱা হয়, তেতিয়া শ্ৰীকৃষ্ণৰ সেই ব্ৰহ্ম পদাৰ্থ পুৰণা মূৰ্তিৰ পৰা উলিয়াই নতুন মূৰ্তিত লগোৱা হয়। যি সময়ত এই পবিত্ৰ কাম কৰা হয়, সেই সময়ত জগন্নাথ মন্দিৰত অধিক সুৰক্ষা লগোৱা হয়। সেই সময়ত মন্দিৰত কোনো প্ৰৱেশ কৰিব নোৱাৰে আৰু পূজাৰীসকলৰ চকু বন্ধা থাকে আৰু তেওঁলোকৰ হাতো কাপোৰে বন্ধা থাকে। যি সময়ত এই কাৰ্য কৰা হয়, সেই সময়ত সম্পূৰ্ণ চহৰৰ বিজুলী বন্ধ কৰি দিয়া হয়। তাৰ পাছত মূৰ্তি সলনি কৰা পূজাৰীয়ে ভগৱানৰ ব্ৰহ্ম পদাৰ্থ পুৰণা মূৰ্তিৰ পৰা নতুন মূৰ্তিলৈ সলনি কৰে। দৰ্শকসকল, ব্ৰহ্ম পদাৰ্থত অসীম শক্তি আছে। মহাপণ্ডিতসকলে কোৱা মতে কলি যুগত কল্কি ভগৱানে এই ব্ৰহ্ম পদাৰ্থৰ জৰিয়তে কলি পুৰুষক পৰাস্ত কৰিব। ভৱিষ্য পুৰাণৰ মতে আহিবলগীয়া সময়ত সনাতন ধৰ্মত কলি যুগৰ এনেকুৱা প্ৰভাৱ পৰিব যে মানুহৰ ধৈৰ্য ভবা শক্তি অলপো নোহোৱা হ'ব আৰু সংসাৰত সকলো ফালৰ পৰা সনাতন ধৰ্মক শেষ কৰিবলৈ বিচাৰিব।
যেতিয়াই এই পৃথিৱীত পাপ অধৰ্ম বাঢ়ে তেতিয়াই ভগৱান বিষ্ণুৱে অৱতাৰ লৈ পাপীক বধ কৰে। নৰসিংহ, ৰাম, কৃষ্ণ অৱতাৰ এই সকলোবোৰৰ প্ৰমাণ। কলি পুৰাণৰ মতে কলি পুৰুষৰ সম্পূৰ্ণৰূপে শেষ নহয়, তেওঁৰ কেৱল শক্তিবোৰহে শেষ হ'ব আৰু আকৌ কলি যুগত কলি পুৰুষৰ সৃষ্টি হ'ব আৰু কলি পুৰুষৰ লগতে কলি পুৰুষৰ দৰে কাম কৰা ব্যক্তিসকলৰো মৃত্যু হ'ব। দৰ্শকসকল, আজিৰ ভিডিঅ'ত ইমানেই। আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টোত লাইক, কমেণ্ট, শ্বেয়াৰ কৰাৰ লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যাতে এনেদৰে ধাৰ্মিক আৰু পৌৰাণিক কথাবোৰ জানি থাকিব পাৰে।